নমস্কাৰ, মই পূবালী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পূবালী ব্লগ এণ্ড কিটচেন চেনেলটোলৈ। আজি মৰ্ণিঙৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া লৈ লৈছোঁ মই চাহ আৰু চাহৰ লগত এয়া লৈছোঁ লাড়ু। এইফালে লৈছোঁ গুড় আৰু মুড়ি দি বনোৱা এটা লাড়ু আৰু ৰুটি লৈছোঁ। এয়া আজি মৰ্ণিঙৰ চাহ। এইফালে দুপৰীয়া ভাতৰ যোগাৰত আছে এইটো লোকেল বাহু মাছ আৰু ইফালে আছে এইটো গাছ কাপ বুলি কয়, সেইটো গাছ কাপ মাছ আৰু এইফালে আছে ৰৌ মাছ। এয়া লোকেল নহয় বাৰু, এয়া চালানী মাছ, ৰৌ মাছ। ভাবিছোঁ ঔটেঙা দি এখন টেঙা জোল ৰান্ধিম। এয়া ঔটেঙা দি মাছৰ টেঙা জোলখন খাই সকলোৱে নিশ্চয় ভাল পায়। আৰু এইফালে আছে অলপমান মাছৰ পেটু। ভাবিছোঁ এইখিনিও পিঁয়াজ আৰু ভাত দি ধুনীয়াকৈ ভাজিম, খাই ভাল পাওঁ সেইকাৰণে ভাবিছোঁ ভাজি। এয়া আজি আমাৰ ভাতৰ যোগাৰ দুপৰীয়াৰ। এইফালে মায়ে মাছকেইটা কাটি আছে, ভালদৰে কাটিব নাজানে হ'লেও কাটিছে আৰু এয়া এইফালে মায়ে ভাত বনোৱা ষ্টাৰ্ট কৰিয়ে দিলে আৰু এয়া দাইলৰ কাৰণে মাছ ভাজি আছে আৰু এইপিনেও মাছ ফ্ৰাই কৰি আছে। এয়া হৈছে ঔটেঙা আৰু দাইল, এখন ধুনীয়া টেঙা জোল। এইফালে ভাবিছে অকণমান ভাজি কৰোঁ, সেইকাৰণে কাটি আছে বন্ধাকবি, আলু আৰু জ্বলা দি বনোৱা হ'ব ভাজিখন। এয়া আমাৰ মাছ ফ্ৰাই কৰা হৈ গৈছে আটাইখিনি। আৰু এয়া আমাৰ ৰেডি হৈ গৈছে দুপৰীয়া ভাত। এইপিনে মাছ, দাইল, ভাজি, এইপিনে লৈছোঁ মাছ ফ্ৰাই আৰু মাছৰ পেটু আৰু পিঁয়াজ আৰু ভাত তেনেকৈ দি বনোৱা হৈছে এইখন ভাজিখন। এয়া হৈছে দুপৰীয়া ভাত আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে কি হয়। এয়া খাই লওঁ আমি ভাত। এই পাহ দেখি সকলোৱে চিনি পাইছে, এই পাহ হৈছে বগা গোলাপ ফুল আৰু এই বগা গোলাপ ফুল পাহ মই কি কাৰণে ছিঙিছোঁ সেয়াও কৈ আছোঁ। ফুলপাহ মই ভালদৰে ধুই লৈছোঁ আৰু কিবাকিবি আছেনি ভালদৰে চাই লৈছোঁ আৰু পৰিষ্কাৰকৈ ধুই লোৱাৰ পিছত এটা কাঁহৰ বাতিত মই এই ফুলৰ পাহকেইটা দিছোঁ আৰু এতিয়া ইয়াতে দিম মই অলপমান পানী। এয়া হৈছে নৰ্মেল পানী, ইয়াতে মই প্ৰায় এবাটি পানী দি দিছোঁ আৰু এই পানীখিনি মই প্ৰায় 4-5 ঘণ্টা সময় তিয়াই থ'ম আৰু এই পানীখিনি 4-5 ঘণ্টামান হ'ব, তেতিয়া মই এই পানীখিনিৰ দ্বাৰা মুখখন ধুম আৰু ই গোলাপ জলৰ দৰে কাম কৰে, সেইকাৰণে স্কিনৰ কাৰণে খুব ভাল। সেইকাৰণে মই এনেদৰে মানে গোলাপ ফুল তিয়াই থৈ মুখ ধুওঁ সদায়। আৰু আপোনাৰ যদি কিবা চকুৰ প্ৰব্লেম থাকে তেতিয়াহ'লে এইখিনি পানী যদি আপুনি চকুত দিয়ে বা মানে চকুত ছটিয়াই তেতিয়াহ'লে বহুতখিনি আৰাম পাব। সেইকাৰণে মই এইখিনি এনেদৰে থৈ দিছোঁ। এইফালে আকৌ আবেলি টাইমত আমাৰ পাপা স্কুলৰ কেইটামান কণ ল'ৰা ছোৱালী আহিছে। এফালে আহিছিলে আমাৰ ঘৰটো সোমাই গৈছে। বৰ মৰম লগা টিকলাকেইটা এয়া বহিছে। এইপিনে আকৌ মায়ে তাহাঁতৰ কাৰণে যোগাৰ কৰি আছে অকণমান গাখীৰ। এয়া ভাল লাগে এনেদৰে সৰু ল'ৰা ছোৱালী ঘৰলৈ আহিলে, বহুত ভাল লাগে মনটো। তাহাঁতি অকণমান আগফালে বহি দুষ্টও কৰি আছে আৰু বহুত ভাল লাগিছে এনেদৰে অহাৰ কাৰণে। এয়া মায়ে তেওঁলোকৰ কাৰণে এয়া যোগাৰ কৰিছে। এনেদৰে সৰু ল'ৰা ছোৱালী আহিলে ঘৰৰ পৰিৱেশটো বৰ ধুনীয়া হৈ পৰে নহয়নে? আৰু বহুত ভাল লাগে আৰু মোৰ আজি বহুত ভাল লাগিলে তেওঁলোকক লগ পাই। এইফালে আমাৰ টিকলাকেইটা আৰু এইফালে ঘৰলৈ যাবলৈ তাহাঁতৰ গাড়ী আহি পাই গ'লহি আৰু বহুত বেছিকৈ ভাল লাগিলে তাহাঁতক লগ পাই। সন্ধিয়া সময়ত সকলো কাম বন কৰি শেষ হোৱাৰ পাছত ভাবিলোঁ অকণমান কাঁচা চানা খাওঁ। এয়া জ্বলা দিয়া কাঁচা চানা, সকলোৱে ভাল পায় গধূলি সময়ত এনেদৰে কাঁচা চানা খাবলৈ নহয়নে? আৰু মোৰ খুবেই প্ৰিয়। আৰু এয়া লৈ লৈছোঁ কাঁচা চানা। এইফালে আইতা আৰু মই দুইজনী জুইৰ ওচৰত বহি খাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।